তো অলপ আগতে এজন ল'ৰাই মোক ফোন কৰিলে আৰু ক'লে যে পাহাৰত বোলে 22জন হাতী মৰিছে। তো গৈছিলোঁ চাবলৈ আৰু আহি মাত্ৰ ঘৰত সোমালোঁ। তো গাইজ সঁচাকৈ 22জন হাতী মৰিছে। আৰু কেনেকৈ মৰিলে, কালি ৰাতি বজ্ৰপাত পৰি সেই 22জন হাতী মৰিলে। তো পোৱালিও আছিলে, ডাঙৰ আছিলে। তো গাইজ ব'লক আপোনালোকে এবাৰ চাই লওক। তো গাইজ ঘৰৰ পৰা ওলালোঁ 22জন নিহত হোৱা হাতী চাবৰ কাৰণে। আৰু অলপ ভয়ো লাগি আছে, কাৰণ টাইম হৈছে 4:30 আৰু এতিয়া হয়তো পুলিচে পালে পিটিবও পাৰে। তথাপিও আপোনালোকক দেখাম বুলি ওলাইছোঁ যেতিয়া দেখামেই। ব'লক। তো গাইজ বেয়াও লাগি আছে, কাৰণ 22জন হাতী একেলগে মৰিছে। কিন্তু গমেই পোৱা নাছিলোঁ যে কালি ৰাতি বজ্ৰপাত পৰিছিলে ডাঙৰকৈ, আৰু পাহাৰৰ ওপৰত আছিলে, সেইকাৰণে হয়তো তেওঁলোকৰ গাত লাগিল। গাইজ ব'লক চাই আহোঁ। এইখিনিতে 2 মিনিট ৰখিব লগা হৈছে, কাৰণ লগৰ এজনো যাব বোলে। তো ব'লক, আহিছে। আগত গৈ আছে 2জন আৰু আমি 2টা আহি আছোঁ পিছত। আমাৰ ঘৰৰ পৰা অলপ দূৰো হয়, তো যাওঁতে লাগিব অলপ সময়। তো ব'লক আমাৰ লগে আপোনালোকো চাই আহিব। শুনা পাইছোঁ পাহাৰৰ ওপৰত, তো যাওঁতে বহুত কষ্ট হ'ব। নাজানো আপোনালোকক গৈ দেখাব পাৰোঁ নে নোৱাৰোঁ। গাইজ যিমানেই কষ্ট নহওক আপোনালোকক দেখাব নিশ্চয় চেষ্টা কৰিম। তো গাইজ ব'লক। তো গাইজ আমি লাহে লাহে আহি পাইছোঁৱেই, আৰু বেছি দূৰ নাই। আৰু অলপ দূৰ যোৱাৰ পিছতেই আমি সেই জেগাখিনি পামগৈ। তেতিয়ালৈকে আপোনালোকে এই বাগানৰ মাজে মাজে অহা ফিল্ডটোকে লৈ আহক। তো গাইজ ফাইনেলি আমি আহি পালোহি। তো এইখিনিৰ পৰা আৰু অলপ গ'লেই দেখা পাবই আপোনালোকে মানুহবোৰ। কিন্তু হ'লেও আমাৰো অলপ লাগিছে ভয়, যদি পুলিচে দিয়ে পিটন তো কি হ'ব গতি। তো তথাপিও আহিছোঁ যেতিয়া চামেই আৰু আপোনালোককো দেখাম। তো ব'লক গাইজ। তো দেখা পাইছে আপোনালোকে লাহে লাহে হয়তো মানুহবিলাক। গাইজ ৰাস্তা বহুত বেয়া এইখিনি,
বাইক ইয়াতে ৰাখিব লাগিব নেকি গম পোৱা নাই, তো ওচৰত গ'লে গম পাম। গাইজ বাইক লৈ যাব পৰা অৱস্থা আছে, তো আপোনালোকে পাইছে নিশ্চয় মানুহবোৰ। তো আমি গাড়ী ইয়াতে ৰাখিব লাগিব আৰু এতিয়া খোজকাঢ়ি যাব লাগিব পাহাৰৰ ওপৰলৈ। আৰু ইয়ালৈ আহিছে বহুতো চেনেলৰ মিডিয়া। তো গাইজ পাৰ্টি দৌৰিবলৈ আৰম্ভ কৰিলেই আৰু আমিও দৌৰিব লাগিব এতিয়া, কাৰণ ওপৰলৈ আছে বহুত ওখ, কাৰণ আমি যাব লাগিব এতিয়া পাহাৰৰ ওপৰত। তো খোজকাঢ়িতো যোৱাটো সম্ভৱ নহয়, গতিকে দৌৰিব লাগিব। তো গাইজ ব'লক দৌৰিবলৈ আৰম্ভ কৰোঁ। পাহাৰৰ ওপৰলৈ গাইজ অলপ আহি লাগিছে বহুত ভাগৰ, তো ব'লক গৈ থাকোঁ। বহুত ওপৰত আছে গাইজটো চাওক আমি কিমান ওপৰত আছোঁ, লাগিছে বহুত ভাগৰ। তো ব'লক পাহাৰৰ ওপৰে আহি আছোঁ আমি, দেখা পাইছে। গাইজ এবাৰ তললৈ চাওক, আমি আহি কিমান ওপৰ পালোহি। তো তললৈ চালে নিশ্চয় গম পাব, তো বহুত ওপৰ পাই গ'লোঁ আহি। যাওঁতেতো ইমান কষ্ট নহ'ব চাগৈ, কিন্তু আহোঁতে বহুত কষ্ট হৈছে সঁচাকৈ। ভাবাই নাছিলোঁ যে ইমান কষ্ট হ'ব, আৰু বেছি দূৰ নাই যে লাগিছে দেখাত, মানুহ কিছুমান দেখা পাইছোঁ। ব'লক দেখা পাইছে, লাগিছে ভাগৰ, কিমান ওপৰ আহি পাইছোঁ, জংঘলে জংঘল। গাইজ দেখা পাইছে কিমান ওপৰত আহিছোঁ, আপোনালোকক দেখাম বুলি। গাইজ লাইকটো আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। পাটনাৰ বিলা নাই গাইজ, কিয় আহিছিলোঁ লাগি গৈছে। পাহাৰৰ ওপৰে আহি আছোঁ, জংঘলৰ মাজে ডিঙি চিঙি গৈছে শুকাই, পামগৈনে নাই ক'ব নোৱাৰোঁ। লাহে পাইছোঁ, কিন্তু অৱস্থাও হৈছে বেয়া। দেখা পাইছে গাইজ।
কেনেকৈ কেঁচুৱা লৈ লৈ আহিছে আৰু আমি অকলে অকলে খোজকাঢ়িব পৰা নাই। তো গাইজ লাহে লাহে আহি পালোহি বাইছজন নিহত হাতীৰ ওচৰ। তো বলক চাওকচোন এবাৰ সেই হাতী কেইজন। তো গাইজ দেখা পাইছে খাৰা হৈ আছে দুজন হাতী, তেনেকৈ মৰিলে এই দুজন হাতী দেখা পাইছে। আৰু এয়া চাওক এইফালে বাপুসকল। সঁচাকৈ গাইজ বহুত বেয়া লাগিছে দেখা পাই। হয়তো আপোনালোকে ভিডিঅ'ত চাই বহুত বেয়া লাগিছে, আৰু আমি যেতিয়া ওচৰৰ পৰা চাইছোঁ সঁচাকৈ বহুত বেয়া লাগিল। তো গাইজ আশা কৰোঁ আৰু আপোনালোকেও আশা কৰক যাতে আগলৈ আৰু এনেকুৱা নহয়। আৰু গাইজ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব কমেণ্ট বক্সত। তো গাইজ দেখা পাইছে তললৈ আমি কিমান ওপৰ পালোহি আহি। তো আজিলৈ ইমানেই আছিলে গাইজ, এইমাত্ৰ আহি পালোঁ গাইজ। সঁচাকৈ বহুত বেয়া লাগিছে। আৰু গাইজ আপোনালোকক দেখাবৰ কাৰণে বহুত কষ্ট কৰি গ'লোঁ ওপৰলৈ। তো গাইজ সেই কষ্টৰ কাৰণে যদি পাৰে আপোনালোকে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু এনেকৈ আগলৈও এনেকুৱা ভিডিঅ' নিশ্চয় চাবলৈ পাব। তো গাইজ এতিয়ালৈ বাই বাই।